গৰমৰ দিন পথাৰৰ মাজেদি যোৱা ৰাস্তাটোৰ দলংখনৰ পাৰ হৈ বাবুলৰ ঘৰ। ৰাস্তাটো নতুনকৈ পকা কৰা হৈছে। সেইদিনাখন জুন মাহৰ 16 তাৰিখ আছিল। বহুত গৰম সেইদিনা। ভাত খাই উঠি সি বাইকখন ষ্টাৰ্ট দিলে। সময় তেতিয়া 9:30 বাজিছে। ঘৰত কলৈ যা সোধাত সি অলপ ঠাণ্ডা বতাহ খাই আহোঁ বুলি কৈ ঘৰৰ পৰা ওলাই আহিল। বাহিৰত এজাক ধুনীয়া বতাহ বলি আছিল। আকাশখনলৈ চাই দেখে তৰাবোৰ জিলমিলাই আছে। ঠাণ্ডা বতাহজাকে যে তাৰ মনটো ভাল লগাই তুলিছিলে। আহি আহি সি দলংখনৰ ওচৰতে ৰখিলে। পকেটত থকা চিগাৰেটটো উলিয়াই জ্বলাই ললে। মোবাইলটো অলপ ইটো সিটো চাই বাইকখনৰ চিটটোতে বহি ললে। অলপ সময়ৰ পিছত ফোনটো বাজি উঠিলে। তাৰ লগৰ পাপুৱে ফোন কৰিছে তাক। কথাই কথাই পাপুৱে গম পালে যে সি দলংখনত আছে। তাক ভয় খুৱাবৰ বাবে পাপুৱে কলে, সেই দলংখনত জখিনী এজনী থাকে, তই গম পাৱনে? ৰাতি হলে দলংখনত ৰখি থাকে তাই। সকলোকে চাই থাকে। অকলে থকা মানুহ পালে তাই অশান্তি কৰে। লাহে লাহে ওচৰলৈ আহি তাই ডিঙিত ধৰি মানুহ মাৰি পেলায় আৰু তাৰ মাংসৰে তাই নিজৰ পেট পুৰায়। তই সাৱধান হ, নহলে তোকো ধৰিব তাই। হাঁহি হাঁহি বাবুলে কলে, তোৰ কাহানী কৈ হল যদি কিবা কামত ফোন কৰিছিলি নেকি সেইটো ক। পাপুৱেও হাঁহি হাঁহি কলে, নহয় মানে মই তোক বাইক লৈ যোৱা দেখিছিলো যে সেই ফোনটো কৰিলো। কথা বতৰা সামৰি বাবুলে ফোনটো থলে। ঘৰ যাবৰ বাবে বাইকখনৰ চাবিটো অন কৰিলে। হঠাৎ বাইকৰ লাইটৰ পোহৰত দলংখনৰ সিটো মূৰত দেখা পালে এগৰাকী মাইকী মানুহ। ভয় লাগিল তাৰ লগটোৰ কথাখিনিলৈ মনত পৰিল। ৰিণিকি ৰিণিকি কান্দি থকা যেন শব্দ এটা শুনা পালে বাবুলে। মনৰ পৰা লগটোৱে কোৱা কথাখিনি বাদ দি সি এখোজ দিখোজকৈ মানুহজনীৰ ওচৰলৈ গল। ভাবিলে গাঁৱৰ কোনোবা মাইকী মানুহ ঘৰৰ অশান্তিৰ বাবে ইয়াত আহি কান্দি আছে চাগৈ। ওচৰ গৈ সি মাত লগালে, কোন আপুনি? কি হৈছে আপোনাৰ? অকলে অকলে ইয়াত কেলে কান্দি আছেহি? মানুহজনীৰ কান্দোন বন্ধ হল। তালৈ মূৰ ঘূৰাই চালে। তাৰ মুখখন দেখি ভয়ত বাবলু পিছুৱাই পৰি থাকিলে। তালৈ চাই সেই মাইকী মানুহজনীয়ে হাঁহিবলৈ ধৰিলে। সি ভয়ত পিছুৱাই আহিবলৈ ধৰিলে। উঠি লৈ দৌৰিবলৈ চেষ্টা কৰিলে। মানুহজনীও তাৰ পিছে পিছে খেদি আহিল। হঠাৎ অলপ গৈ বাবুল লুটি খাই পৰি থাকিলে। তাৰ এনেকুৱা লাগিল যে মানুহজনীয়ে তাক ঠেলা এটা মাৰি পেলাই দিলে। মানুহজনীলৈ ঘূৰি চোৱাত বাবুলে দেখিলে যে মানুহজনী ভৰিকেইখন মাটিৰ পৰা উপঙি আছে আৰু ভৰিকেইখন তাইৰ ওলোটা। হাতত দীঘল নখ, ৰঙা চকু আৰু সেই মেলি থকা কোলা চুলিবোৰ। কলিজাখন হাতত লৈ তাৰ পৰা দৌৰিবলৈ ধৰিলে। দৌৰি গৈ বাইকখনত উঠি বাইকৰ ষ্টাৰ্টটো দিলে। কিন্তু তাৰ এনেকুৱা লাগিছিল যে তাক কোনোবা এক অজান শক্তিয়ে টানি ধৰিছিল। বহুত চিঞৰিব চেষ্টা কৰিও তাৰ মুখৰ পৰা চিঞৰ ওলাই নাহিল। 2 ঘণ্টামান হল ঘৰৰ পৰা যোৱা। ঘৰ উভতি নহাত ঘৰৰ মানুহ চিন্তা হৈ তাক বিচাৰি গল। বিচাৰি গৈ গৈ দলঙত তাৰ বাইকখন পালে। কিন্তু বাবুলক ক'তো বিচাৰি নাপালে। বাবুলৰ কি হল আজিও ৰহস্য হৈ থাকিল ঘৰৰ মানুহৰ বাবে। বহুতৰ মতে সি আত্মহত্যা কৰিলে। লগৰজনীও ভাবি পাৰ নাপালে যে তাৰ হল কি, কাৰণ সি কবই নোৱাৰে যে সি কোৱা প্ৰত্যেকটো কথাই সঁচা আছিল।